মই এখন কাকতৰ লগত জড়িত মোৰ দুখন পেপাৰ আছে বড়ো এখন দিল্লী প্ৰথম বড়ো সাঞ্চেৰি বুটলি ইংখং আৰু মই 2007 চনৰ পৰা এখন ইংলিছ কাকতো পাব্লিছ কৰিছোঁ দি বুটলি এক্সপ্ৰেছ নামেৰে আৰু এই দুখন পেপাৰ অসম চৰকাৰৰ গভৰ্ণৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মানে এন পেনেল পেপাৰ কিন্তু ছাৰ 2007 চনৰ পৰা আমি এই কাকতখনে আপোনালোকৰ চৰকাৰৰ সহযোগত নাইবা আপোনালোকৰ বিজ্ঞাপন পাই পেলাই বহুখিনি আগবাঢ়ি আহিছিলে কিন্তু মই নাজানো যে যোৱা 2 বছৰত কি কাৰণে আমি এপাৰেষ্টটো নোপোৱাকৈ থাকিম ঠিক আছে বুজি নাপালে আৰু কম ছাৰ আপুনি ধুনীয়াকৈ বহক মিটিঙৰ পিছত আপোনাক পীযুষ হাজৰিকাই লগ থেংক ইউ পাব আপোনাক পীযুষ হাজৰিকাই লগ পাব কথাখিনি পাতিম মই এখন কাকতৰ লগত জড়িত মোৰ দুখন পেপাৰ আছে বড়ো এখন দিল্লী প্ৰথম বড়ো সাঞ্চেৰি বুটলি ইংখং আৰু মই 2007 চনৰ পৰা এখন ইংলিছ কাকতো পাব্লিছ কৰিছোঁ দি বুটলি এক্সপ্ৰেছ নামেৰে আৰু এই দুখন পেপাৰ অসম চৰকাৰৰ গভৰ্ণৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মানে এন পেনেল পেপাৰ কিন্তু ছাৰ 2007 চনৰ পৰা আমি এই কাকতখনে আপোনালোকৰ চৰকাৰৰ সহযোগত নাইবা আপোনালোকৰ বিজ্ঞাপন পাই পেলাই বহুখিনি আগবাঢ়ি আহিছিলে কিন্তু মই নাজানো যে যোৱা 2 বছৰত কি কাৰণে আমি এপাৰেষ্টটো নোপোৱাকৈ থাকিম ঠিক আছে বুজি নাপালে আৰু কম ছাৰ আপুনি ধুনীয়াকৈ বহক মিটিঙৰ পিছত আপোনাক পীযুষ হাজৰিকাই লগ থেংক ইউ পাব আপোনাক পীযুষ হাজৰিকাই লগ পাব কথাখিনি পাতিম মই এখন কাকতৰ লগত জড়িত মোৰ দুখন পেপাৰ আছে বড়ো এখন দিল্লী প্ৰথম বড়ো সাঞ্চেৰি বুটলি ইংখং আৰু মই 2007 চনৰ পৰা এখন ইংলিছ কাকতো পাব্লিছ কৰিছোঁ দি বুটলি এক্সপ্ৰেছ নামেৰে আৰু এই দুখন পেপাৰ অসম চৰকাৰৰ গভৰ্ণৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মানে এন পেনেল পেপাৰ কিন্তু ছাৰ 2007 চনৰ পৰা আমি এই কাকতখনে আপোনালোকৰ চৰকাৰৰ সহযোগত নাইবা আপোনালোকৰ বিজ্ঞাপন পাই পেলাই বহুখিনি আগবাঢ়ি আহিছিলে কিন্তু মই নাজানো যে যোৱা 2 বছৰত কি কাৰণে আমি এপাৰেষ্টটো নোপোৱাকৈ থাকিম ঠিক আছে বুজি নাপালে আৰু কম ছাৰ আপুনি ধুনীয়াকৈ বহক মিটিঙৰ পিছত আপোনাক পীযুষ হাজৰিকাই লগ থেংক ইউ পাব আপোনাক পীযুষ হাজৰিকাই লগ পাব কথাখিনি পাতিম মই এখন কাকতৰ লগত জড়িত মোৰ দুখন পেপাৰ আছে বড়ো এখন দিল্লী প্ৰথম বড়ো সাঞ্চেৰি বুটলি ইংখং আৰু মই 2007 চনৰ পৰা এখন ইংলিছ কাকতো পাব্লিছ কৰিছোঁ দি বুটলি এক্সপ্ৰেছ নামেৰে আৰু এই দুখন পেপাৰ অসম চৰকাৰৰ গভৰ্ণৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মানে এন পেনেল পেপাৰ কিন্তু ছাৰ 2007 চনৰ পৰা আমি এই কাকতখনে আপোনালোকৰ চৰকাৰৰ সহযোগত নাইবা আপোনালোকৰ বিজ্ঞাপন পাই পেলাই বহুখিনি আগবাঢ়ি আহিছিলে কিন্তু মই নাজানো যে যোৱা 2 বছৰত কি কাৰণে আমি এপাৰেষ্টটো নোপোৱাকৈ থাকিম ঠিক আছে বুজি নাপালে আৰু কম ছাৰ আপুনি ধুনীয়াকৈ বহক মিটিঙৰ পিছত আপোনাক পীযুষ হাজৰিকাই লগ থেংক ইউ পাব আপোনাক পীযুষ হাজৰিকাই লগ পাব কথাখিনি পাতিম